হাই হেল্ল' নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। ৯৯ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু শ্ৰী শ্ৰী বাসন্তী পূজা নলবাৰী জিলাৰ বৰকুঢ়িয়া গাঁৱৰ পূৰ্ণতীৰ্থ গংগা পুখুৰীৰ পাৰত এই পূজাভাগ কৰা হয়। আৰু বাসন্তী পূজাৰ আজি হ'ল ষষ্ঠী আৰু আজি বিল্ববোধন আৰু আমন্ত্ৰণ অধিবাস আৰু আমি এতিয়া গৈ আছোঁ পূজাস্থলীলৈ আৰু আহকচোন আমাৰ লগত চাই থাকক। আৰু আমি আহি পালোঁ আৰু ইয়াতে সম্বৰ্ধনা অনুষ্ঠান হৈ আছিলে। বাসন্তী পূজা ষষ্ঠী আজি কিয়া কি নাম তোমাৰ নাম কি নামটো ক এইটো হ'ল সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী মন্দিৰ আৰু ইয়াৰে প্ৰতিমাখন ইমান ধুনীয়া আৰু এইখন প্ৰতিমা স্থায়ীভাৱে ইয়াত প্ৰতিষ্ঠা কৰিছে। ইয়াৰ পিছত আমি ইয়াতে সেৱা ল'লোঁ আৰু তাৰপিছত বেল বৰিবলৈ গ'ল। আৰু তাৰপিছত আমি আহি এনেকৈ পুখুৰী পাৰতে এনেকৈ ফটো উঠিব পৰাকৈ এটা ছেশ্যন কৰি দিছিলে। ইয়াতে ফটোটো উঠিব পাৰি আৰু এনেকৈ ভিডিঅ' বনালোঁ আৰু ফটো উঠিলোঁ। আৰু পিছদিনা সপ্তমী দিনত যোৱা নহ'ল আৰু মামাৰ ছোৱালীজনীয়ে ডান্স কৰিব, তাইক লৈ একেলগে ৰাতিয়ে গ'লোঁ। এনেদৰে পৰাণৰ সুৰ শীৰ্ষক স্থানীয় শিল্পীৰ দ্বাৰা বাৰে বৰণীয়া সংস্কৃতি অনুষ্ঠান সমাপ্ত কৰিলে আৰু আমি এতিয়া ঘৰলৈ যাই আছোঁ। আৰু পিছদিনাখন আছিলে মহা অষ্টমী আৰু পূৰ্ণতীৰ্থ গংগা পুখুৰীত সামূহিকভাৱে গংগা স্নান কৰে ৰাতিপুৱাই আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহে আচলতে অস্থি তৰ্পণ কৰিবলৈ। তাৰপিছত আমাৰ ইয়াতে আমন্ত্ৰিত কৰি অনা নাগাৰা নামৰ কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰিলে আৰু চাওকচোন আৰু তাৰ পিছদিনাখন আছিল নৱমী পূজা আৰু আমি দাদাৰ তাত এনেকৈ চাকি ল'লোঁ আৰু যাম এতিয়া মন্দিৰলৈ গ'লোঁ আৰু দেখিছেনে ইমান মানুহ আৰু ইয়াতে আজি পূৰ্ণ আহুতি হয় যজ্ঞৰ আৰু চাওকচোন ইমান মানুহ। মন্দিৰৰ ভিতৰত গ'লোঁ আৰু মাৰ ওচৰত আশীষ ল'লোঁ আৰু এনেকৈ সকলোৱে আমি বহি আছিলোঁ আৰু তাৰপিছত বাহঁতকো এনেকৈ লগ পালোঁ পূজাত। আমাৰ আহুতি প্ৰদান অনুষ্ঠান ইমানতে শেষ হৈছে। এতিয়া তাৰপিছত আমি ভোগ খাই ঘৰলৈ আহিলোঁ আৰু আমি ৰাতি গ'লোঁ। তাৰপিছত আমাৰ ইয়াতে আমন্ত্ৰিত কৰি অনা কৌতুক অভিনেতা ৰঞ্জন তালুকদাৰে সকলোকে ইমান হহুৱালে, ভাল লাগিল বহুত। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
মই দিমে এইগিলা চবেই পাব দে গান লাগে ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন পদকতে কি অদিথক হৈ দূৰ বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা আমাৰ ডেকা লগৰ ডেকা আৰু ছোৱালীবোৰে সকলো জানে হয়নে কি I love you আৰু এনেকৈ আপোনালোককো মনোৰঞ্জন দিবলৈ চেষ্টা কৰিলোঁ কেনে পালে ব্লগটো আৰু এতিয়া গৈ আছোঁ ঘৰ আৰু মই ভিডিঅ'টো ক্ল'জ কৰাই নাই ভিডিঅ'টো দীঘলীয়া হ'ল কাৰণ বাসন্তী পূজাৰ ব্লগ মই 4 দিনৰ ব্লগ মই এদিনতে এটা ভিডিঅ'ৰ দ্বাৰা দিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে চাই কেনেকুৱা পাইছে ভিডিঅ'টো আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ স্ক্ৰীনত সহজতে নটিফিকেশ্যন যায় আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ এক ভিডিঅ' লৈ আহি আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।